মই আজি বনাব লৈছোঁ অতি কম সময়তে হোৱা কেঁচা পিঠাৰ লাড়ু। তেন্তে আহকচোন চাওঁ। 1 কাপ কেঁচা পিঠাগুড়ি মই খুন্দি লৈছোঁ, আধা কাপ চেনি মিক্সিত দি গুড়ি কৰি লৈছোঁ আৰু 1 চামুচ ঘি লৈ ভালদৰে মিশ্ৰণখিনি মিলাই ল'লোঁ। পিঠা বনাবলৈ যিকোনো ভাত খোৱা চাউল ব্যৱহাৰ কৰিব পাৰে, কিন্তু বৰা চাউলৰ নহয়। মিশ্ৰণখিনি ভালদৰে সানি লোৱাৰ পাছত মই আধা কাপ গাখীৰ লৈ লৈছোঁ। গাখীৰখিনি অকণমানকৈ দি এটা ডো তৈয়াৰ কৰিম। ডোটো বেছি কোমলো হ'ব নালাগে আৰু টানো হ'ব নালাগে। পিঠাগুড়িখিনি যিহেতু কেঁচা হয়, গতিকে বেছি গাখীৰৰ প্ৰয়োজন ইয়াত নহয়। এনেদৰে মই গোটেই মিশ্ৰণখিনি গাখীৰ দি ভালদৰে মঠি লৈছোঁ। মই আধা কাপ গাখীৰ লৈছিলোঁ, তাৰ মাত্ৰ 1 ভাগমানহে ব্যৱহাৰ হৈছে। ডোটো ঠিক টান নহয় আৰু কোমলো নহয়, এইটো হিচাপত ৰাখিলেই হয়। এতিয়া এটা লাডুৰ হিচাপৰ পিঠাগুড়ি লৈ এনেদৰে হাতেৰে গোল কৰি ধুনীয়াকৈ লাডুৰ শ্বেপ দি লৈছোঁ। এনেধৰণে মই এটা এটাকৈ গোটেইকেইটা লাডু ৰেডি কৰি ল'লোঁ। এতিয়া অকণমান শুকান পিঠাগুড়ি লৈ লাড়ুকেইটাৰ গাত মই শুকান পিঠাগুড়ি অলপ লগাই দিছোঁ। লাড়ুকেইটা যাতে ইটো সিটোৰ গাত লাগি নধৰে, সেইকাৰণে মই এনেদৰে শুকান পিঠাগুড়ি অকণমান লগাই ল'লোঁ। এয়া মোৰ কেঁচা পিঠাৰ লাডু ৰেডি হৈ গ'ল। অতি কম সময়ৰ ভিতৰত আৰু অতি কম বস্তুৱেদি আমি এই লাড়ু জুতি ল'ব পাৰোঁ। ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাবলৈ নাপাহৰিব।